আৰু বন্ধুসকলে এটা কথা মনত পৰে সেইটো কাৰণে আকৌ ভিডিঅ'টো বনালোঁ। আমাৰ ড্ৰাইভাৰ মানুহ ক'ত কেতিয়া ক'ত খানা খাবলৈ একো নাজানো চব। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট নকৰোঁ, আহি পাই গ'লোঁ আমাৰ ট্ৰেন্সপৰ্ট লজিষ্টিক ডিপাৰ্টমেণ্ট। তো মোৰ গাড়ী তাত ধুনীয়াকৈ থ'লোঁ, ছাৰে আমাক ডিউটি দি দিলে। দাদা মই ওলাইছোঁ আজি চাবুৱা কলেজ যাম ন, তো তাত কি কি হয় দেখাই দিম। আমাৰ গাড়ীখনত এইফালে দেখিছে পূৰা ধুনীয়াকৈ বেনাৰ চেনাৰ লগাই লৈছোঁ। সেইটো ক'লোঁ মই মোৰ গাড়ী থৈ দিলোঁ, দাদাৰ লগত ধুনীয়াকৈ এছেম্বলত বহি ল'লোঁ। তো লেটছ গ' আজি এক্সপিৰিয়েঞ্চ খাতনাক ন দাদা। এই দাদাৰ লগত আগতে আমি ডিব্ৰুগড়ত ভিডিঅ' বনাইছোঁ। মই ধুনীয়াকৈ বহি লৈছোঁ, দৰকাৰ হ'লে হেলমেট পিন্ধি ল'ম গাড়ী চলাওঁতে। এইটো হেলমেট থৈ দিছোঁ। আজি পূৰা চাব লাগিব, পূৰা চাম আজি। এখন আজি বজাৰ। আমাৰ লাহেকৈ ষ্টেচন পাম, এতিয়া NIL ডিপু পাইছোঁহি। আজি দেখাই আছোঁ আজি দিনটো কি কৰিম। মই ভিডিঅ' মানে মই বিজি থাকোঁতো। তো মানে চাহাবৰ লগত ডিউটি পৰে, সেইটো কাৰণে ইমান ভিডিঅ' বনোৱা নহয়। তো আজি যেতিয়া দাদাৰ লগত অকণমান ওলাই আহিছোঁ, আজি ভিডিঅ' অকণমান হ'ব। আনকালে সদায় এইটো চিটত মই থাকোঁ, তো এইটো চাইডে চাহাব থাকে। আজি চাহাবৰ জেগাত মই বহিছোঁ, ড্ৰাইভাৰ জেগাত দাদাজন বহিছে। ড্ৰাইভাৰ বুলি নকওঁ মানে, আচলতে দাদা হয়। ড্ৰাইভাৰ বুলি ক'লে এতিয়া বেয়া লাগে, বহুতে নেগলেক্ট কৰে। ড্ৰাইভাৰ মানুহ একো অকাত নাই, মানে একো নিম্ন খাবৰ বুলি ভাবে। তো সেইটো কাৰণে মই ড্ৰাইভাৰ বুলি ক'লে বেয়া লাগে। দাদা বা বৰ্তা খুৰা কিবা ক'ব পাৰে। এইটো হৈ গ'ল আমাৰ দুলিয়াজান ষ্টেচন। ইয়াত খালি আমি যদি গাড়ীখন সোমোৱাটো পইচা লাগিব, ইয়াত পইচা লয়, পাৰ্কিং প্লেচ। এতিয়া আহি আমি পাই গ'লোঁ টিয়াৰিকোলা নৌপাতে লেফ্ট চাইডে ইয়াত ডিপু এটা খুলিছে নতুনকৈ। ইয়াতে আমি দুজনে ধুনীয়াকৈ চাহ অকণমান খাই যাম, কাৰণ তাত বা কেতিয়া কি পাম একো গম নাপাওঁ, হয় নাই? তো সেইটো কাৰণে আমি খাই যাম। এতিয়া লেফ্ট চাইডে ল'ম, ৰাইট চাইডে গ'লে আমি আকৌ এইটো কি বুলি কয় বৰডুবি ফালে ওলাইগৈ। আমি এতিয়া লেফ্ট চাইড ল'ম, লেফ্ট চাইড। ইয়াতে ধুনীয়াকৈ গাড়ীখন ভাল জেগাত ৰখাম, ৰখাই পিনি চাহটো খাব লাগিব। এইখনৰ পিছত লগাই দিয়ে নি? বলক আগত লগাওক। এইখন আমাৰ অইলৰ গাড়ী। লাহেকৈ দৰ্জাটো মাৰিলোঁ, দৰ্জাটো মাৰি আমাৰ এইখন হৈ গ'ল। এইখন আমাৰ অইলৰ ফালৰ পৰা লগাই পঠিয়াইছে। এইখন বাটৰ নাট। চাহটো খাই লওঁ। ভাবিছিলোঁ চাহ খাম, চাহটো নাখালোঁ, ৰুটিটোকে খাই লওঁ, কাৰণ তাত কেতিয়া কি পাম একো নাজানো। সেইটো কাৰণে দুইজনে ৰুটি দুটা খাই লওঁ। ধুনীয়াকৈ খালোঁ ৰুটি। এতিয়া আমি গৈ আছোঁ। এইখন হৈ গ'ল আমাৰ বাটৰ নাট। ভালকৈ থাক, কলেজত গৈ দেখাই আছোঁ। লেটছ গ'। দাদা উঠিছে, আহক চলাইয়ে, লেটছ গ'। যাব যাব, এই ঠেলা অকণমান চাইড কৰি দিয়া। ঘুটবা লাগব, এইটো চালটো ঘুটবা লাগব। ৰৈ দিয়ক। অঁ শুনা না, চাবুৱা কলেজখন কিমান দূৰ? অঁ অঁ থেংক ইউ। কলেজখন কোনফালে আছে? কলেজখন চিধা। तू समझा? हाँ नहीं तू समझा नहीं। বেলেগ বস্তু দেই।
মোতকে টেলেণ্টেড হয় আগত কৈছে চাবুৱা কলেজ বিচাৰি আহিবলগীয়া আছে ন পাই যাম অকণমান ধেমালি আৰু হয়নে অঁ আজি মই ফাৰ্ষ্ট টাইম আহিম চাবুৱা কলেজ এই কিবা পাতিছে এটা সুধিব লাগিব নি এটা সুধো নি এইখনে গেট সেইখন কলেজ অৱস্থাপিত ৰ'ব সুধি আহোঁ ৰ'ব সুধি আহিব লাগিব সুধি লওঁ গেটটো এতিয়া চিকিউৰিটি মই হৈ গ'লোঁ গেটটো লাহেকৈ খুলি দিছোঁ ৱেলকাম আহি যোৱা আজি চাবুৱা কলেজৰ চিকিউৰিটি মই লেটছ গো এতিয়া আমাক লাগে মিটিং য'ত হ'ব সেই জেগাডোখৰ লাগে আমি বিচাৰি ফুৰিছোঁ এতিয়া চাবুৱা কলেজৰ ভিতৰত পিটাপিট কৰি আছোঁ আমি দুটা এজনে মই লেটছ গো প্ৰথমে প্ৰস্ৰাৱটো কৰি লওঁ ইমান লেতেৰা সেইবোৰ চব নকল ইমান লেতেৰা ইয়াত টয়লেট কৰিব নোৱাৰি এইবোৰ চাপ টয়লেট কৰিব নোৱাৰি ইয়াত নকৰোঁ অঁ ব্লগ ফাইনেলি গম পাই গ'লোঁ ক'ত লাগি যাব আমি এতিয়া বেনাৰখন বনাব গৈ আছোঁ আনিব গৈ আছোঁ গাড়ীত আছে গাড়ীৰ পৰা খুলিমগৈ অইলৰ পৰা আৰু এখন বলেৰ' আহি গ'ল খানালৈ দাদাজন এইজন এইফালৰ পৰা আহিব এতিয়া এণ্ট্ৰি কৰিছে হাইকখন আগেয়া ধুনীয়াকৈ ৰখাব এতিয়া বেনাৰখন ধুনীয়াকৈ গাড়ীৰ পৰা খুলিলোঁ গাড়ীৰ পৰা খুলি ধুনীয়াকৈ এতিয়া লৈ প্ৰেক্ষাগৃহত যাম এজন দাদা আহি গ'ল দুলিজনৰ পৰা বলেৰ' লৈ খানা আনিছে কেইটা আনিছে 27টা 26টা লেটছ গো চাইনবৰ্ডখন গাড়ীৰ পৰা আনিলোঁ গাড়ীৰ পৰা ধুনীয়াকৈ ইয়াত লগাই থৈছোঁ আলিদা লগাই আছে লাহেকৈ আমাৰ অইলৰ মানুহ আহিছে এইবিলাক ধুনীয়াকৈ ঠিক কৰি আছে আৰু মই অকণ বহিলোঁ এনেকৈ ইয়াতে প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব প্ৰিপেয়াৰ কৰি আছে এতিয়া আমি এফালৰ পৰা আহোঁগৈ এলবাৰ্টৰ গাড়ী এখন বেটেৰী গাড়ী এইটো এলবাৰ্ট ইয়াৰ গাড়ীত যাম ধুনীয়াকৈ ন এলবাৰ্ট এখন অটো হয় এখন বেটেৰীত চলে ছুইচবিলাক দেখাই দিছে এইটো ষ্টাৰ্ট হৈ গ'ল নি ষ্টাৰ্ট হৈ গ'ল গমেই নাপালোঁ এইবিলাক চিষ্টেম আৰু এইটো মই বহুত ধুনীয়াকৈ বহি ল'লোঁ এলবাৰ্টত চলাব কি কি দিছে চাওক বাছ বেগ গিয়াৰ নাই আকৌ ইয়াতে আছে চব ন অঁ এইখিনিয়ে এইকেইটা বুজাই দিবা দেই তুমি এতিয়া কোনটো দিবিলা আৰটো আৰ মানে ৰিভাৰ্ছ অঁ ড্ৰাইভটো টিপি গৈ থাকা ইয়াত ক্লাছ নাই ন ইয়াত ক্লাছ নাই ব্ৰেক আছে ব্ৰেক আৰু এক্সেল যিমান দবোৱা সিমান গিয়াৰ লাগিব ন হা লেটছ গো এতিয়া লাহেকৈ ওলাইছোঁ ব'লা আমি এলবাৰ্ট মই ধুনীয়াকৈ অকণমান ফুৰিলোঁ কল কৰিলোঁ কি কথা এই ভণ্টিহঁতৰ অঁ আৰু ভিতৰৰ পৰা চিবলগীয়া আছে ক'ত গ'লোঁ কি কথা এইখিনি নকওঁ এইখিনি ইতিহাস হৈ থকা হয় নাই তো পিছত ক'ম আৰু তাৰপৰা ধুনীয়াকৈ ফূৰ্তি কৰি আছোঁ এটা পেকেট লাষ্ট লৈ পাই গ'লি ন ভয়ে আহিছে এই 11 মানে পূৰা আজি পেকেট লাঞ্চ পূৰা খাম নকৈছে খাম এইখিনি হে কৰিলোঁ নি মানা কৰিছে এইখিনি অ' মাই গড এলবাৰ্টৰ জিভা পাতি ওলাই গৈছে খাবানে প্ৰতিশ্ৰুতি দি আজিৰ তাৰিখটো আমি নিৰ্ধাৰণ কৰিছিলোঁ আৰু সেই সময়ত
আজি উপস্থিত হৈছে গতিকে আজি আমি ইয়াত সমবেত হৈছোঁ ছাত্ৰ ছাত্ৰীসকল আমি জানো যে গতিকে আমি নিজে সজাগ হোৱাৰ আন দহজনক সজাগ কৰি তুলিব লাগিব আন দহজনে আৰু এশজনে সজাগ কৰি তুলিব লাগিব গতিকে এই উদ্দেশ্যলৈ গাড়ীটোৱে যদি ছাডেনলি ব্ৰেক মাৰে বা কিবা এটা কৰে আমাৰ ৰেছপন্স টাইম আমি সেইখন চাম আমাৰ ব্ৰেইনে প্ৰচেছ কৰিব আমি ব্ৰেক পেডেল মাৰিম গাড়ীখন ৰখিব এই গোটেইটো হ'ব কাৰণে মিনিমাম 2 ছেকেণ্ডছ লাগে তো যিমান তাতকৈ যদি আমি ওচৰত থাকোঁ আমি ৰেছপন্স কৰিব নোৱাৰিম আমি ব্ৰেক মাৰিলেও দেৰ ইজ এ চান্স ডেট উই মাইট গো এণ্ড হিট দ্য বিল্ডিং তো মিনিমাম ৰেছপন্স টাইম ফ্ৰম দ্য আগৰ গাড়ী যোনটো ৰিয়েক্ট কৰিছে আৰু আমি সেইটো কেনেকৈ ৰিয়েক্ট কৰি আছোঁ মিনিমাম 2 ছেকেণ্ডছ লাগে তো সেইটো কাৰণে 2 ছেকেণ্ডছ লগ নেক্সট এইখন নাম্বাৰ প্লেট চবে দেখিছে এইখন হ'ল মিঠাই বাছিলে লাষ্টত 4টা মই লৈছোঁ 4টা এলবাৰ্টক দিছোঁ এলবাৰ্টে পূৰা ডেগি খুলি ভৰাই আছে দেখাই দিছোঁ এইটো কি ভৰালা কেইটা মই 4টা লৈ ল'লোঁ ঠিকে পাইছোঁ খাই দিব লাগে হয় নাই এতিয়া আমি বাটৰ নাট চাবলৈ গৈ বাটৰ নাট চাম এতিয়া লেটছ গো কি হ'ল হেলমেটটো খুলচোন আরে কেলে খুলবা প্লিজ যাং না আরে হেলমেটটো খুলচোন আরে আগত পুলিশ পালে কি কৰিবি আরে ফোন এটা আহিছে খুলচোন আরে তোৰ যে এইটো তোমাৰ কাম নাই আৰু দেই ये फंस गया सीएम ও হেল্ল' ও কুসুমনি গৈ আছো ও পাংগে এতিয়া দুটাকে পাইছো চব না আজি বহুতেই ভাল দুটা নহয় এটা এই পাছৰটোৱে হেডেল পিনি আহিছে টেকনিক্যালি আমি একলিব নোৱাৰো এইটোকে দিওঁ নেকি এলবাৰ্ট মাক দেউতাক আহি কন্দা কটা কৰাৰ আগতে আমি আনটো তল লৈ ইয়াৰ পৰা যাওঁ আৰু মোক কন্দা কটা বহুত দুখ লাগিছিল নমস্তে সত্যকাল মই এটা জকৰ এই চাৰ্কাছৰ জকৰ নহয় দেই ৰাস্তাত মৰি ভূত হোৱা জকৰ মই কি জকৰ আমি কৰিলো জানে अरे कहना क्या चाहते हो এদিন ফুল সুইঙত মদ খাই মটৰচাইকেলত বহিলো মূৰত হেলমেট নাই লাইটৰ পোষ্টত খুন্দা মাৰি চিতাতেই মোৰ মৃত্যু হয় এনে জমদুতে ৰাহীৰ লগত লৈ গ'ল কিন্তু ৰাই মোৰ নিচিনা জকৰ আমাৰ মাজত এতিয়াও বহুতো আছে কাৰণ আমি ৰাস্তাই ঘাটে বৰ সাহস দেখুৱাওঁ মটৰচাইকেল চলাওঁতে হেলমেট পৰিধান নকৰোঁ গাড়ী চলাওঁতে ছিট বেল্ট নেমাৰোঁ অভাৰ স্পীডত গাড়ী চলাওঁ অভাৰলোড দি গাড়ী চলাওঁ সুৰাপান কৰি গাড়ী চলাওঁ আৰু এই দমদুটবিলাকতো বাটে পথে ঘূৰিয়াই থাকে সেয়েহে আমি দমদুটক সুবিধা কৰি দিওঁ আমাক লগত লৈ যাবলৈ গতিকে ৰাইজ সাৱধান হ'ব মই কৰা ভুল আপোনালোকে কেতিয়াও নকৰিব চাওকচোন চাওক মই ইমানকৈ বুজোৱাৰ পাছতো সৌ দুজনলৈ চাওক সুৰাপান কৰি মস্তি মাৰি গাড়ী চলাই আহিছে আহকচোন চাওক
मैं हलो जब नहीं किसी से कहो साली का दिनो पाइलो साली की तो दियो आइसे मान काय बाड़ी से महाराज बोलो ना ये तो स्पॉट डेट डिक्लेयर करा और लो बोला ठीक है महाराज ये तो कोट ना डिक्लेयर करो ओ महाराज ये तो प्राण जुआ नहीं हे हरि जगन्नाथ प्रेमानंद इस बालक ने तो प्राण आ दिया हे प्रभु तुम ये क्या ओ महाराज ऐसा कथा नहीं मोटा गई से मेरे पाप है ओ मत तो पाप नहीं मोटा गई से तो पाप है नहीं দমপুৰীলৈ যাবলৈ মন নাই বা এই পৃথিৱীত থাকি দমৰ যন্ত্ৰণা পাবলৈ মন নাই তেন্তে সদায় মনত ৰাখিব গাড়ী চলাওঁতে সদায় সিট বেল্ট পৰিধান কৰিব মটৰচাইকেল বা স্কুটি চলাওঁতে সদায় হেলমেট পৰিধান কৰিব সুৰাপান কৰি গাড়ী কেতিয়াও নচলাব ওভাৰলোড দি গাড়ী কেতিয়াও নচলাব ওভাৰ স্পীড দি গাড়ী কেতিয়াও নচলাব সন্মুখৰ গাড়ীখন চলাবানে দূৰত্ব হে মোক দেখুৱাব কিন্তু মোৰ কেতিয়াও নেদেখাব ৰাস্তাত যাওঁতে সোঁৱে বাওঁৱে সদায় ইণ্ডিকেটৰ ছিগনেল মানি চলিব পুলিচৰ পৰা বাচিবলৈ আইনৰ নিয়ম মানিব নালাগে নিজক বচাবলৈহে আইনৰ নিয়ম মানিব লাগে অত্যাধিক গতিৰ আনন্দ ল'বলৈ গৈ দমপুৰীলৈ নাযাব ৰাইজ আপোনালোকৰ মা দেউতা ভাই ভণ্টি সকলোৱে আপোনালোকক খুবেই মৰম কৰে আৰু তাৰ বাবে তেওঁলোকে আপোনালোকৰ কাৰণে বহুত অপেক্ষা কৰিব মনত ৰাখিব আপোনালোকৰ নিজৰ ভুলৰ কাৰণে তেওঁলোকৰ জীৱনটো কষ্টদায়ক কৰি নুতুলিব শ্ৰদ্ধেয় ৰাইজ সাধাৰণতে কোৱা পথ সুৰক্ষাৰ নিয়মসমূহক আজি আপোনালোকক এটা ব্যতিক্ৰমী পথ সুৰক্ষাৰ নিয়মৰ কথা এইটো হ'ল আপোনালোকে গাড়ী চলাওঁতে গাড়ীৰ গ্লাছৰ ব্লাইণ্ড স্পটৰ কথা আপোনালোকে গাড়ী চলাওঁতে গাড়ীৰ গ্লাছত সম্পূৰ্ণ পিছফালৰ সম্পূৰ্ণ ৰাস্তাটো নেদেখিব পাৰে আৰু তাকেই ব্লাইণ্ড স্পট বোলা হয় গতিকে গাড়ী চলাওঁতে সদায় সাৱধান হ'ব তাকে নকৰি মচককৈ কাটি মচককৈ অভাৰটেক কৰি নিদিব সুৰাপান কৰি কেতিয়াও গাড়ী নচলাব নহ'লে মই হ'লো ৰজা জম সুবিধা পালে নৰকত থম তো ফাইনেলি আজিৰ দিনটো ইয়াতে কটালোঁ তাৰপিছত আমি যাব লৈছোঁ ইয়াত লগাইছিলোঁ এখন লাহে খুলি আছোঁ বেনাৰত লগাম তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই বেনাৰখন উঠি যেনেকৈ আনিছোঁ তেনেকৈ আকৌ লগালোঁ আৰু ধুনীয়াকৈ লগাই আছে কাৰণ বাটত আকৌ খুলি গ'লে দিগদাৰ হ'ব তাৰপিছত আমি দুলীয়াজান যাম এইবিলাক ভিডিঅ' চিডিঅ' নেদেখাওঁ মূল কথাখিনি দেখালোঁ আজি এইখিনি চাই ভাল লাগিলে সঁচাকৈ সদায় গাড়ী চলালে ছিট বেল্ট মদ খাই গাড়ী চলাব নালাগে আৰু বাইক চলালে হেলমেট পিন্ধিব লাগে সেইটোৱে আজি ইয়াত ফোন ধৰিব নালাগে ইমান স্পীড যাব নালাগে না মোবাইল ফোন মোবাইলো গাড়ী চলাওঁতে বাইক চলাওঁতে কেতিয়াও মোবাইল ব্যৱহাৰ কৰিব নালাগে তাকে অলপ বুজোৱা হ'ল ভাল লাগিলে আপোনালোকে মানিব তো ভিডিঅ'টো ইয়াতে এৰিছোঁ নেক্সট ব্লগত লগ পাম কেনেকুৱা লাগিলে জনাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আৰু পৰাপক্ষত ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব যাতে আজি ইয়াত উপস্থিত নথকাজনেও যাতে এই ভিডিঅ'টো পায় আৰু সজাগ হয় তেতিয়ালৈকে বাই বাই আৰু বন্ধুসকলে এটা কথা মনত পৰে সেইটো কাৰণে আকৌ ভিডিঅ'টো বনালোঁ আমাৰ ড্ৰাইভাৰ মানুহ ক'ত কেতিয়া ক'ত খানা খাবলৈ একো নাজানো চাওক ৰাস্তা কিনাৰত দেখিছে এইবিলাক গাড়ী গৈ আছে ৰাস্তা কিনাৰত আমি দুজনে গাড়ী ৰখাই ভাত খাই আছোঁ পিছফালে এজন দাদা দেখিছেনে এজন খাই আছে ৰাস্তা কিনাৰত এইটো পুখুৰী কি ধুনীয়া পৰিৱেশত ৰখি পিনি টোপোলা লৈ আহিলোঁ গাড়ীতে ইয়াতো আছে ৰাস্তা কিনাৰত ৰখি পিনি খাবলগীয়া হৈছে একো নাই
সেইটোৱে বোলে অকণমান দেখাই দিওঁচোন আপোনালোকক। আমাৰ ড্ৰাইভাৰ মানুহৰ জীৱন এনেকুৱাই, ক'ত কেতিয়া বহি মেলি খাব লাগিব, থিয় হৈ খাব লাগিব ঠিক নাই।